নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তুমিও দিছা নেকি এইবাৰৰ 2026 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা? যদি দিছা তোমালোকৰ বাবে আহি পৰিছে এটা ভাল খবৰ। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে আমাৰ কমেণ্ট বক্সত আহি কমেণ্ট কৰি আছিলে যে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, আৰু কিছুমানে কৈছে 17 এপ্ৰিলত দিব নেকি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। কাৰণ বহুতো নিউজ মিডিয়াবোৰত, ছ'চিয়েল মিডিয়াবোৰত, বহুতো ইউটিউব চেনেলবোৰতো আপডেট দি আছে যে 17 এপ্ৰিলৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে এইটো ৰিয়েল নে ফেক আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলেগত অল বটনত প্ৰেছ কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি ৰাখিব। লগতে তোমালোকে ৰিজাল্ট কেনেকৈ চেক কৰিব, কোনটো বেষ্ট হয় ৰিজাল্ট চেক কৰিবৰ বাবে, সেইটোৰ বিষয়ে মই তোমালোকক এইটো ভিডিঅ'ত জনাম। এতিয়া প্ৰথমতে আমি আলোচনা কৰিম যে ৰিজাল্টটো 17 এপ্ৰিলতে দিব নেকি। চোৱা, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিব, আৰু মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলতে দিছে। গতিকে এতিয়া যিটো নেকি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফাইনেল ৰিজাল্ট, তেওঁ কৈছিলে যে 20 এপ্ৰিলৰ আগত দিব পাৰে। গতিকে 20 এপ্ৰিলৰ আগত দিব বুলি কোৱাৰ মতে আমি যদি চাবলৈ যাওঁ, তেনেহ'লে তোমালোকক 17 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰত ৰিজাল্টটো তোমালোকক দিব। আৰু যদি লেটো হয় তেনেহ'লে 22 তাৰিখৰ আগত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ৰিজাল্টসমূহ যদি দিয়ে, তেন্তে কেনেকৈ কোনটো ৱেবছাইটত চাব, এইটো আমি নেক্সট এটা ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে ভিডিঅ'টো এটা লাইক কৰি দিবা। আজিৰ ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।